পৰ্ক আছে, পৰ্ক জচাক আছে আৰু চিকেন জচাক, এইটো দুটা হয়। গুড মৰ্নিং। এয়া আমি আজি যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ বুলি। এতিয়া বাজিছে 6টা। এয়া মাইনা কেনেকুৱা লাগিছে মাইনা? আমি বহুত মাহৰ পিছত গৈ আছো ঘৰলৈ। এয়া আমি দীপৰ বিল পাইছোহি এতিয়া। অলপ তেন্তে আজি আমি আমাৰ লগত যাওঁ ডিব্ৰুগড়লৈ ন বেটা? আমি ক'ত গৈছো ককা? এয়া দীপৰ বিলৰ পৰিৱেশ। এতিয়া ঘড়ীত 6টা বাজিছে আৰু এইফালে বেলি ওলাইছে। তেল ভৰালোঁ, তেল ভৰাই পেলাই আমি এতিয়া চাহ একাপ খাই লৈছোঁ। তাৰপিছত আৰু আমাৰ যাত্ৰা আৰম্ভ। এয়া খানাপাৰা কাপোৱা পকোৱা বা শ্বিলঙৰ ফিল্ড দিয়ে। ইফালে পথাৰ, এফালে মাইনা বহি আছে। এইয়া মহামৃত্যুঞ্জয় টেম্পল, এইটো চাওক মন্দিৰ ইমান ধুনীয়া। চাওক শিৱ মন্দিৰ, চাওক কিমান ডাঙৰ। আমি টিকলো টিকলো হম। চাওক এতিয়া আমি আইথান মন্দিৰত পাইছোহি। এয়া খোৱাত ব্যস্ত। তো এতিয়া আমি আকৌ ইয়াৰ পৰা যাব লৈছোঁ। এইয়া দূৰৈত আছে এখন অৰণ্য। এই অৰণ্যখন বনাইছে অৰণ্য মানৱ যাদৱ পায়েং। আৰু এইফালে এই আমাৰ ইহঁতে আছে। এইফালে মাইনা, এইফালে বহুত ভাল লাগিছে ইয়ালৈ আহি। এইখন ব্ৰহ্মপুত্ৰ আৰু আমি আছো এডভেঞ্চাৰ ডেষ্টিনেশ্যন। তো আমি ইয়াতে আজি আহাৰটো কৰিবৰ কাৰণে আহিছোঁ। এইফালে গাড়ী পাৰ্ক কৰিলোঁ। এইফালে বেটা টায়াৰৰ পৰা বনাইছে। এয়া হ'ল ভিতৰৰ পৰিৱেশ। এইফালে মই আহিছিলোঁ যোৰহাটৰ ইক' কেম্পত বাঘমৰা, আৰু এইফালে ঈশান দলেদাৰ এইখন ইক' কেম্পাৰ আমাৰ এই স্পেচিয়েল হয়। আৰু ইয়াত কি কি আছে? জচাক বুলি কয়, আমাৰ জচাক বুলি আমি নতুনকে এটা লঞ্চ কৰিলো পূজাৰ আগত। ইয়াত পৰ্ক আছে, পৰ্ক জচাক আছে আৰু চিকেন জচাক, এইটো দুটা হয়। দুটা কোৱান্টিটি দিয়া আছে। এইফালে পৰ্ক আছে আৰু এইফালে ফিছ, ব্ৰহ্মপুত্ৰ নদীৰ মাছ, ভাঙন মাছ। এইফালে পৰ্ক জচাকত দুটা আইটেম আহিছে, এটা ডাঙৰ পিছৰ এটা গ্ৰেভি, আৰু এইফালে মাটি দালি আৰু পুৰা মাছৰ পিটিকা আছে। ঢেকীয়া ভাজি, আলু ভাজি, কলফুলৰ ভাজি, এনেকৈ আছে। এয়া হ'ল থালি। তো সকলোকে মোৰ ফালৰ পৰা এই ইক' কেম্পত আহিবলৈ, লগতে চাইমদে পাতিও আহে। তো যদি যিসকলে ইণ্টাৰেষ্টেড ইক' কেম্পত আহি এনজয় কৰিব পাৰিব। ধন্যবাদ। Kurmala.